নমস্কাৰ। আজি লৈ আহিছোঁ সৰু মাছৰ এটি বিশেষ জুতি, সৰিয়হেৰে সৰু মাছ পাতত দিয়া। খাই খুবেই ভাল লাগে, মই খুব ভাল পাওঁ খাবলৈ, আপোনালোকেও ভাল পাব খাবলৈ। আপোনালোকে ঘৰত এনেদৰে বনাই খাই চাবচোন এবাৰ। কি লাগিব এবাৰ চাওঁ আহক, কেনেদৰে বনাম আমি চাওঁ আহক। সৰু মাছ অলপমান লৈছোঁ, খুব ধুনীয়াকৈ ধুই পেটুকাহি লৈছোঁ। সৰিয়হ অলপমান বটি লৈছোঁ। নহৰু কেইফুটামান থেতেলি লৈছোঁ। মিঠাতেল লাগিব আমাক অলপমান। আদা অলপমান কাটি লৈছোঁ, আপোনালোকে থেতালি ল'বও পাৰে। পিঁয়াজ, ডাঙৰ পিঁয়াজ এটা মিহিকৈ কুটি লৈছোঁ। দোৰোণ শাক কাটি লৈছোঁ আৰু নিমখ আৰু হালধি। এখন কলপাত এখন লৈছোঁ। কলপাতখন মই সেকি লৈছোঁ, সেকি ল'লে ভাল হয়, কলপাতখন তেতিয়া মেৰিয়াওঁতে ফাটি নাযায়। এতিয়া মই সামগ্ৰীখিনি দি যাম। পিঁয়াজ দিছোঁ, নহৰু দিম আৰু আদা দিম ইয়াতে, আৰু নিমখ আৰু হালধি দি ভালদৰে মঠি ল'ম, যাতে পিঁয়াজখিনি অকণমান মানে ভাঙি যায়। পিঁয়াজখিনি পাহিবোৰ এটা এটা হৈ যায়, তেনেদৰে ভাঙি ল'ম। এয়া চাওক। আৰু ইয়াৰ ওপৰত মই এতিয়া বাকীখিনি বস্তু দি যাম। মাছ দিম, এয়া মাছখিনি দি দিছোঁ। আপোনালোকে পিঁয়াজখিনি ওপৰত ধুনীয়াকৈ মাছখিনি বহলকৈ মেলি দিব, আৰু ওপৰত অলপমান পিঁয়াজ কাষতে বেলেগকৈ থৈ ল'ব। এতিয়া মাছখিনি ওপৰত মই সৰিয়হখিনি বহলকৈ মেলি দিম। খুব ধুনীয়াকৈ বহলকৈ মেলি দিব, যাতে মাছখিনি লেট খাই পৰে ধুনীয়াকৈ। এয়া চাওক, ধুনীয়াকৈ মেলি দিছোঁ মই। ইয়াৰ ওপৰত পিঁয়াজখিনি যিখিনি মই অলপমান ছাইডত থৈ দিছিলোঁ, সেইখিনি ওপৰত দি দিম। এতিয়া যিখিনি মই দোৰোণ শাক লৈছিলোঁ, দোৰোণ শাকখিনি ছটিয়াই দিম। একে ঠাইতে মই দিয়া নাই, মন কৰিব, ছটিয়াই দিছোঁ। এয়া, আৰু অকণমান চেনি, আধা চাহ চামুচতকৈ কম চেনি দিছোঁ, কাৰণ সৰিয়হটো অকণমান তিতিকি ভাৱ এটা থাকে। তাৰ ওপৰত মই তেলখিনি দি দিছোঁ। চেনি দিলে সৰিয়হৰ সেই তিতিকি ভাৱটো নাইকিয়া হয়, তিতা ভাৱটো। এয়া চাওক, গোটেইখিনি সামগ্ৰী মই দি দিলোঁ। এতিয়া জলকীয়া 3টা মই ভাঙি দিম। আপোনালোকে যদি বেছি জ্বলা ভাল পায়, তেনেহ'লে মিহিকৈ কুটি জলকীয়া আৰু 2টামান দি দিব পাৰে, কিন্তু মই বৰ বেছি জ্বলা ব্যৱহাৰ কৰা নাই। 3টা জলকীয়া ভাঙি দিছোঁ মাত্ৰ। এতিয়া আমি মেৰিয়াই লওঁ মাছখিনি ধুনীয়াকৈ, টোপোলাটো কৰি লওঁ। অসমীয়া গৃহিণীসকলে জানেই কেনেধৰণে টোপোলা কৰিব লাগে, নহয়নে? এয়া চাওক, মোৰ টোপোলাটো ৰেডি হৈ গ'ল। এতিয়া আৰু এখন কলপাত দি মই মাছখিনি ভালদৰে টোপলিয়াই ল'ম, কিয়নো আপোনাৰ তৰপটো যিমানেই ডাঠ হ'ব, সিমানেই দেৰি যোৱাৰ সম্ভাৱনা নাথাকে। এনেধৰণে পাতখিলা ভালদৰে মুটুকাই মেৰিয়াই ল'ব, এনেদৰে। আৰু ইয়াক বান্ধি ল'ম। মই ইয়াক কলৰ থোৰা ব্যৱহাৰ কৰিছোঁ, আপোনালোকে বেলেগ সূতাও ব্যৱহাৰ কৰিব পাৰে। ইয়াক ভালদৰে বান্ধি ল'ম, যাতে টোপোলাটো খোল খাই নাযায়। আপোনালোকে এনেদৰে ঘৰত ৰান্ধি খাই চাবচোন, খুব ভাল লাগে। এনেও সৰু মাছ পাতত দিলে খাই খুবেই ভাল লাগে, নহয়নে? আমি কণ বিলাহী আৰু কচুৰ লগতো দি খাব পাৰোঁ, খুব ভাল লাগে। আজি সৰিয়হেৰে দিছোঁ, আপোনালোকে খাই চাবচোন, কিমান ভাল লাগে খাবলৈ। খুব ভাল হয়, খুব সোৱাদ হয় খাবলৈ। এয়া ভালদৰে কিন্তু টোপোলাটো বান্ধি ল'ব, নহ'লে টোপোলা খোল খাই গ'লে আমাৰ মাছৰ পাতত দিয়া নহ'বগৈ আৰু, নহয়নে? এয়া চাওক, এনেদৰে বান্ধি ল'ব আপোনালোকে। এয়া মোৰ টোপোলা ৰেডি হৈ গৈছে। এয়া, এতিয়া ইয়াক আমি গেছতে বনাম। মই টাৱা এখন গৰম কৰি থৈছোঁ আগৰে পৰা। এতিয়া ইয়াত মই টোপোলাটো বহাই দিম খুব ভালদৰে, আৰু ইয়াক ঢাকি দিম। আপোনালোকে ঢাকিবৰ কাৰণে এনেধৰণে ঢাকন ব্যৱহাৰ কৰিব পাৰে। ভালদৰে হেঁচা মাৰি দিব, যাতে গোটেই মাছখিনি ঢাক খাই যায়। যদি তেনেকৈ জোখৰ ঢাকোন নাথাকে, তেনেহ'লে আপোনালোকে এনেকুৱা গামলা এটা ব্যৱহাৰ কৰিব পাৰে, এনেকুৱা পাত্ৰ এটা, যাতে ঢাক খাই যায়। আৰু ওপৰত কিন্তু আপোনালোকে এটা গধুৰ বস্তু দি দিব লাগিব। মই পটা গুটিটোকে দি দিছোঁ, শিলটো। এনে কৰিলে ভাপটো বাহিৰলৈ ওলাবলৈ নাপায়, মাছখিনি খুব ধুনীয়াকৈ সিজিব। অলপ দেৰি থোৱাৰ পাছত, প্ৰায় 5 মিনিটৰ পাছত মই এতিয়া এবাৰ চাম ইয়াক, কি হৈছেনো, সিজিলে নে নাই। এয়া চাওক, খুব ধুনীয়া এটা গোন্ধ ওলাইছে। মাছখিনি মই লুটিয়াই দিম। এয়া চাওক,
মাছখিনি মই লুটিয়াই আকৌ মই একেটা বাচনেৰে ঢাকি ধুনীয়াকৈ থৈ দিম প্ৰায় 5-10 মিনিটৰ কাৰণে। আমি সৰিয়হৰে সৈতে ডাঙৰ মাছ প্ৰায় ৰান্ধি খাওঁ নহয়নে, কিন্তু এনেদৰে পাতত দি সৰু মাছ ৰান্ধি খাই চাবচোন, খুব ভাল লাগে খাবলৈ। এতিয়া 10 মিনিট হৈ গৈছে, আহকচোন মাছখিনি চাওঁ। খুব ধুনীয়া গোন্ধ ওলাইছে, মাছখিনি সিজি গৈছে। এতিয়া মই ইয়াক আপোনালোকৰ আগত খুলি দেখাম কেনে হৈছে, মাছ সিজিলে নে নাই। আহকচোন চাওঁ। আপোনালোকে ঘৰত এবাৰ এনেদৰে ৰান্ধি খাই চাব, খুব ভাল লাগে খাবলৈ। এটা বেলেগ এটা সোৱাদ হয়। পাতত দিলে এনেও ভাল লাগে মাছ খাই, তাতে সৰিয়হ দি পাতত দি খাই চাব। মই দোৰোণ শাক ব্যৱহাৰ কৰিছোঁ, আপোনালোকে মানিমুনি বা ধনিয়া দিবও পাৰে যদি দোৰোণ শাক খাই বেয়া পায়। এয়া চাওক, গোটেইখিনি খুব ধুনীয়াকৈ সিজি গৈছে। মই মাছ উলিয়াই দেখাম ৰ'ব। এয়া মাছখিনি চাওক, বৰ জোৰেৰে মাৰি দিলে মাছবোৰ ভাগি যাব, কিয়নো সিজি আছে আৰু গৰম হৈ আছে খুব। মই ওচৰৰ পৰা দেখাইছোঁ চাওক, খুব ধুনীয়াকৈ মাছবোৰ সিজি গৈছে, কিন্তু ভাগি যোৱা নাই। মই জোৰেৰে যদি মাৰি দিওঁ ই ভাগি যাব। এইখিনি আপোনালোকে এনেদৰে গোটাকৈও খাব পাৰে, নতুবা আপোনালোকে পিটিকিও খাব পাৰে। ৰেচিপিটো কেনে পালে জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। ধন্যবাদ।